welcome to my channel. আজি আমি আৰম্ভ কৰিছো ক্লাস 10 ৰ ক্লাস 10 ৰ কিমান নম্বৰ অধ্যায় এটো 13.1 ৰ আমি ক্লাস 10 ৰ এটা অধ্যায় আৰম্ভ কৰিছো ইট ইজ ৰিলেটেড টু সারফেস এরিয়া এন্ড ভলিউম তো ইয়াতে আমাক কি কৰিছে যে প্ৰত্যেকৰে আয়তন 64 ঘন মিটাৰ বিশিষ্ট দুটা ঘনক আমাৰ মুৰে মুৰে সংযোগ কৰা হল বুলি আছে তো ইয়াতে আমাৰ দুটা ঘন মুৰে মুৰে সংযোগ কৰা হৈছে আৰু সেই সংযোগ কৰাৰ পিছত সেই ঘনক কেইটাৰ আমাক যোগটো কি দিয়া আছে আয়তন দিয়া আছে আমাক প্ৰতিটো ঘনকৰ আয়তন দিয়া আছে কিন্তু আমাক 64 ঘন মিটাৰ দিয়া আছে প্ৰতিটো ঘনকৰ আয়তন দিয়া আছে 64 ঘন মিটাৰ তো এতিয়া দুটা ঘনক লগ লগাই দিয়া আছে 64 ঘন মিটাৰৰ দুটা আমি ঘনক যদি লগ লগাই দিম দুটা ঘনক লগ লগাই দিয়াৰ লগে লগে আমাৰ জেনাৰেলি কি হ'ব এটা দুটা ঘনক লগ লগাই দিলো দুটা ঘনক লগ লগাই দিলে এনেকে এটাৰ ওপৰত এটা এনেকে যদি লগ লগাই দিও হেতু ঘনকৰ পৰা গৈ কেনে কি হ'ব আয়তীয় ঘনক হ'ব হয় না গতিকে আয়তীয় ঘনক হ'ব গতিকে আমি সেই আয়তীয় ঘনকটোৰ মানে সেই চৌপলটো মই এটাই ওৱাৰ্ড দিছো চৌপল মিন্স কি তেতিয়া আয়তীয় ঘনক হৈ যাব গতিকে আয়তীয় ঘনকটো পিছকালি নিৰ্ণয় কৰিব লাগে the 2 cube of volume 64 meter cube each join end to end and find the surface area of the cuboid now it is converted to 2 cube has been joined end to end then it will be converted to cuboid so we need to find out the surface area of the cuboid now we'll understand how can we evaluate or calculate the surface area of the cuboid as well as the cube এটা আমাক দিয়া আছে কি যে আমাৰ আয়তনটো দিয়া আছে যে এটা ঘনকৰ আয়তন দিয়া আছে এটা ঘনকৰ আয়তন দিয়া আছে বা প্ৰতিটো ঘনকৰ আয়তন এটা যদি আমি লিখো প্ৰতিটো ঘনকৰ লিখিব পাৰো প্ৰতিটো ঘনকৰ আয়তন আমাক দিয়া আছে 64 মিটাৰ কিউব কিমান দিয়া আছে 64 মিটাৰ কিউব দিয়া আছে গতিকে প্ৰতিটো ঘনকৰ আয়তন আমাক এমএম দিছে ঘনকৰ আয়তন কি আছিল কি আছিল ঘনকৰ আয়তন আছিল h মানে কাক কিউব আছে না l কিউব হ'ব গতিকে আমাক দিয়া আছে কি l কিউব দিয়া আছে কি দিয়া আছে l কিউব কিমান দিয়া আছে 64 মিটাৰ কিউব দিয়া আছে কিমান দিয়া আছে 64 মিটাৰ কিউব আচ্ছা ইয়াতে l কিউব যদি 64 হয় l কিমান হ'ব 60 l কিউব যদি 64 মিটাৰ কিউব হয় l কিমান হ'ব L is equal to কিমান হ'ব এটো 64 টক যদি আমি কিউব লকে লৈ যাও কিমান হ'ব 4 কিউব হ'ব এটো 4 কিউব হ'ব গতিকে 4 কিউব মিটাৰ কিউবে থাকিব কিন্তু যেতিয়া আমি অনলি L লিখিম এটো L কিউবতে আছে L টু এটো কিউব কেনসেল কৰি দিব পাৰ না এটা গতিকে থাকিল কি L কিমান হ'ল 4 মিটাৰ হ'ব এতিয়া গতিকে আমাৰ ঘনকৰ কি থাকে ঘনকৰ প্ৰতিটো কাক সমান থাকে না তাই তো প্ৰতিটো কাক সমান থাকে মানে কি এভৰি এজ অফ এ কিউব ইজ ইকুৱেল দ্যাট মিন্স কি ইয়াৰ লেংথ বিলাক সদায় একে থাকিব তারমানে এটা ঘনক যদি হয় এটো যদি ঘনক হয় এটো ঘনক হলে এর লেংথ বিলাক কি থাকিব লেংথ ব্রেড হাইট কিমান থাকিব কিমান থাকিব কিমান থাকিব সবতে 4 থাকিব ইয়াতে লেংথ 4 ওলাইছে মানে কি ইয়াতে সবতে গোটে বিলাকৰ সব কি থাকিব 4 থাকিব এটোৰ কি থাকিব 4 থাকিব সবৰে কি থাকিব 4 থাকিব ঠিক আছে নাই গতিকে এতিয়া আমি কি কৰিব লাগে যে এটো আমাৰ L টো ওলাই গল আমাক আসলে কি উলিয়াব দিছে L উলিয়াব দিয়া নাই আমাৰ লেংথ উলিয়াব দিয়া নাই উলিয়াব কি দিছে যে প্ৰত্যেককে দুটা ঘনক এনেকুৱা মানে L থকা 4 মিটাৰ L থকা মানে লেংথ থকা দুটা কিউব যাৰ আয়তন 64 মিটাৰ স্কয়াৰ দুটাকে জয়েন কৰাৰ পিছত এতে কি হৈ যাব এটা আয়তীয় ঘনক হৈ যাব হেতুৰ পৃষ্ঠকালি উলিয়াব দিছে গতিকে ইয়াতে আমি যদি জয়েন কৰি দিও ইয়াতে যদি আমি জয়েন কৰি দিও দুটা কিউব এনেকুৱা কিউব যদি আমি দুটা জয়েন কৰি দিও n টু n জয়েন কৰিব দিছে মানে কি হ'ব ইয়াতে আমি কি কৰিম আৰু দুটা কিউব আমি জয়েন কৰিম গতিকে এনেকৈ আমাৰ জয়েন হৈ যাব জয়েন হ'ব নাই এনেকৈ জয়েন হৈ যাব এনেকৈ দুটা কিউব জয়েন হৈ যাব দুটা কিউব কি হৈ যাব জয়েন হৈ যাব এনেকৈ দুটা কিউব যেটা জয়েন হৈ যাব কিউব দুটা জয়েন হোৱাৰ পিছত কি হ'ব ইয়াৰ টোটাল যেটো লেংথ হ'ব টোটাল লেংথটো ইয়াতে 4 আছে নাই তো ইয়াটো কি হ'ব 4 হ'ব তাৰ মানে কি হ'ব ইয়াৰ হাইটটো মানে ইয়াৰ হাইটটো কি আছে 4 আছে এটাৰ ওপৰত এটা দিয়াৰ পিছত ইয়াৰ হাইটটো কি হ'ব দুটা হাইট হৈ যাব 4 বাকিখিনি কি থাকিব ইয়াৰ ব্ৰেডটো 4 থাকিব আৰু কি থাকিব ইয়াৰ লেংথটো 4 থাকিব খালি বাঢ়িব কি হাইটটো গতিকে ইয়াত এই চৌপলটোৰ এই ঘনকটোৰ ক্ষেত্ৰত আমি কি পাম যেটা n টু n জয়েন কৰা গ'ল জয়েন কৰিলে আমি কি পাম ইহঁতৰ লেংথটো পাম ঠিকে 4 ব্ৰেডটো কি পাত কি থাকিব 4 এ থাকিব h টো কি হ'ব তেতিয়া 4 প্লাস 4 হৈ যাব 4 প্লাস 4 কিমান হ'ব 8
এইটো বুজি পাইছা না 4 + 4 কেনেকৈ হ'ল গম পাইছা না গোটেই ঘনকটোৰ কি আছে গোটেইবিলাকৰ দিকবিলাক 4 সেন্টিমিটাৰ আছে না 4 সেন্টিমিটাৰ থাকিলে এটাৰ ওপৰত এটা লগ লগাই দিয়াৰ লগে লগে কি হ'ব এতিয়া এইটোৰ ধৰা এইটো আমি ধৰি ললো 4 সেন্টিমিটাৰ এইটো আছিল তো এইটো 4 এইটো 4 এইটো 4 গোটেই 4 আছিল গতিকে ইয়াৰ ওপৰত এটা যদি সমান এন্ড টু এন্ড কৰি আমি বহাই দিম তেতিয়াহ'লে কি হ'ল বাকি সব ঠিকই থাকিব বাঢ়িব কোনটো উচ্চতাটোহে বাঢ়িব ইয়া বাকি আৰু লেংথ ঠিকই থাকিব ব্ৰেথ ঠিকই থাকিব বাঢ়িব কোনটো উচ্চতাটো বাঢ়িব গতিকে এই উচ্চতাটো আমাৰ কিমান হ'ল ইয়াতে 8 হৈ গ'ল গতিকে আমাক উলিয়াব কি দিছে কি উলিয়াব দিছে তো এইখিনি নোট কৰি ললে আমি নেক্সট কৰিব পাৰো কি কিয় পৃষ্ঠকালি উলিয়াব দিছে আয়তীয় ঘনকটো গতিকে সবল এতিয়া তোমাৰ কি হ'ব আয়তীয় ঘনকটোৰ পৃষ্ঠকালি কিমান হ'ব পৃষ্ঠকালি ঘনকৰ পৃষ্ঠকালি কি আছিল আয়তীয় ঘনকৰ পৃষ্ঠকালি সূত্র কি আছিল 2 whole LB plus BH plus CH 2 whole LB plus BH plus HL হয় নে নহয় এইটো হ'ল আমাৰ সূত্র আছিল আয়তীয় ঘনকৰ পৃষ্ঠকালি উলিওৱাৰ কাৰণে গতিকে এইটো হ'ল মানে সারফেস এরিয়া অফ এ কিউবয়েড সারফেস এরিয়া অফ দি কিউবয়েড হ'ব এইটো কিউবয়েড তেতিয়া হ'ব এটা আমি ভ্যালুবিলাক পুট কৰিম 2 L মানে কি পালো আমি L টো একেই থাকিব সবতে L B টো একেই থাকিব মানে কি থাকিব 4 * 4 প্লাস B টো ইয়াত কি থাকিব 4 এ থাকিব কিন্তু H টো কি থাকিব 8 আকৌ H টো কি থাকিব 8 L কি থাকিব 4 এ থাকিব গতিকে এটো কিমান হ'ব 2 এটো 4 4 কিমান হ'ব 4 4 16 8 4 যে কিমান হা আৰু 8 4 যে কিমান হ'ব 32 হ'ব হয় না 32 হ'ব গতিকে কিমান হ'ব এইটো 2 into এটা কিমান হ'ব 2 2 to 2 plus 2 4 4 plus 6 কিমান 4 plus 6 কিমান 10 তাৰপিছত 3 3 6 7 8 হ'ব 80 লগত তোমাৰ 2 পূৰণ হৈছে মানে কিমান হ'ব 160 কি হ'ব এইটো মিটাৰ মিটাৰ স্কয়াৰ কি হ'ব এরিয়া ওলালে কি থাকে এরিয়া ওলালে সদায় তোমাৰ কি থাকে বর্গ মিটাৰ বর্গ সেন্টিমিটাৰ থাকে গতিকে এটো কি হ'ব 160 মিটাৰ স্কয়াৰ গতিকে এইটো মোৰ এনসার দিস ইজ দি এনসার পাইছা বুজি কৰা গতিকে এইটো হ'ল এনসার একদম সহজ এই অংকটো গতিকে এনেদৰে ভিডিওবিলাক পাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু বেল বাটনটো ক্লিক কৰিব ধন্যবাদ